Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকক দেখাবলৈ গৈ আছো এজোপা এনেকুৱা কলগছ যি আপুনি অসমত দেখাই নাই সাগে। সেই কলগছজোপা একেবাৰে ৰঙা, মানে কল থুকা মানে একদম ৰঙা। আপুনি দেখিলে আচৰিত হ'ব। ৰব আপোনাক দেখাইছো। এয়া সব ৰঙা কল লাগিছে, দেখিছে না? এনেকুৱা ৰঙা কল আপোনালোকে কেতিয়াবা অসমত দেখিছে জানো? এয়া সব ৰঙা কল আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিছো। একেবাৰে ৰঙা এইজোপা হ'ল কলগছজোপা। দেখিবলৈ প্ৰায় একেই বেলেগ কলগছৰ নিচিনা, কিন্তু মানে কলখিনি ৰঙা। আমি মানে যোৱা বছৰ এনেকুৱা দিনতে অৰুণাচল নামচাই গৈছিলোঁ। নামচাই যাওঁতে মানে এনেকুৱা কল দেখিছিলোঁ, দেখিলোঁ অহা টাইমত। তাৰপিছত মানে আমি ভাবিলোঁ দুটামান পুলি লৈ যাওঁ হয় নেকি। তাৰপিছত ঘৰত আহি ৰুই চালোঁ, হৈ গ'ল দেখোন। দুটা পুলিয়ে ৰোৱা হৈছিলে, কিন্তু 3জোপামান কল ওলাইছে, মানে কল 3থোকমান ওলাইছে। আমাৰ বাৰীৰ পিছফালে আমি ৰুই দিলোঁহি। যি আমাৰ ঘৰৰ বাৰীৰ পিছফালে হৈছে, আমাৰ খুবেই ভাল লাগিছে দেখি। অসমত নেদেখা কল লাগিছে আমাৰ ঘৰত। আমি আৰু মই দুজনীয়ে ৰুইছিলোঁ এই গছজোপা। দুজোপা ৰুইছিলোঁ, কিন্তু ঢেৰ হৈ গ'ল। চাওকচোন কেনেকৈ হ'ল জানো। 3থোক কল ওলাইছে। যোৱা বছৰ ৰুইছিলোঁহে, ইমান লগে লগে হ'ল। ফল ওলালে এতিয়া বৰ ভাল লাগিছে আমাৰ দেখি। 3থোকা লাগিছে, চব কি ধুনীয়া ৰঙা ৰঙা কল। খাই পোৱা নাই, এইবাৰে ফাৰ্ষ্ট লাগিছে। যোৱা বছৰ ৰোৱা যিহেতু এইবাৰ ওলালে। খাই চাম কেনেকুৱা লাগে, আপোনালোকক জনাম কেনেকুৱা লাগে খাই। তুমি কল খাবানে? ৰঙা কল ভাল লাগিব ন? ৰঙা কল খাই। অঁ, সেইজোপা চক ৰঙা। চ' গাইছ, আপোনালোকেও জনাবচোন এনেকুৱা কল আগতে দেখি পাইছেনে নাই পোৱা, আপোনালোকে খাই পাইছেনে নাই পোৱা। আমাৰ অসমত এনেকুৱা কল আপোনালোকে দেখি পাইছেনে নাই পোৱা, কমেণ্ট কৰি জনাব। বাই বাই, ধন্যবাদ।